নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ, সেই উপলক্ষে মন্দিৰলৈ যাম আৰু বহুত সময়ে হৈ গ'ল, কিন্তু এতিয়ালৈকে মই যাবই পৰা নাই, কিয়নো মাহঁত যিহেতু নাই, মই মাহঁতৰ ঘৰত আছোঁ। তো সেইকাৰণে গোটেই ঘৰৰ কাম বন কৰি মেলি আইতা আছে, যিহেতু মানুহজন আছে আৰু ভণ্টি এজনী আছে, তো তাহাঁতক চাহ তাহ দি মেলি এতিয়া মই গোঁসাই ঘৰলৈ যাওঁ। এতিয়া মই গোঁসাই ঘৰলৈ যাবলৈ ওলালোঁ। আপোনালোকে চাই থাকিব আজিৰ দিনটো মই কি কৰোঁ। যিহেতু চুলি মেলি যাব নাপায় বুলি কয়, সেয়েহে মই চুলিখিনি বান্ধি ল'লোঁ ধুনীয়াকৈ। মই এতিয়া গোঁসাই ঘৰৰ পৰা ওলাই আহিলোঁ। মানে মই সৰুৰ পৰাই গোঁসাই ঘৰত যাওঁ। যেতিয়া মই ছোৱালী আছিলোঁ ন, যেতিয়া গাঁৱতো আছিলোঁ, আমি ইয়াত অহা 5 বছৰহে হৈছে। তেতিয়াৰ পৰাই মই মানে সৰুৰ পৰাই ভগৱানৰ প্ৰতি বহুত বেছি ভগৱানক বহুত বেছি বিশ্বাস কৰোঁ আৰু পূজা পাতল কৰোঁ। আৰু মাহঁতেও মোক গোঁসাই ঘৰত যাব দিয়ে। তেনেকৈ আৰু এতিয়া এভাগ কৰিলেতো নহ'ব, আৰু ভিতৰতো এভাগ আছে, যিহেতু প্ৰসাদ টেবুলতো আমাৰ ধূপ চাকি জ্বলোৱা হয়। তো বলক দেখাই আছোঁ। এইজনী হৈছে তিলি, আমাৰ খুৰা ছোৱালী। মোৰ ধূপ চাকি এতিয়া সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত মই পূজা কৰিলোঁ। প্ৰথম মোক পানী পৰিলে দেই, হৈ গ'ল। তাৰপিছত এতিয়া মানুহজন আহিলে। হে গাইছ, আমি মন্দিৰলৈ আহিলোঁ। সেৱা কৰিলোঁ, নেদেখালোঁ ইমানবিলাক। এয়া আইতা, এই মানুহজন। এয়া হৈছে বসুন্ধৰী থান। পাছত ভালকৈ দেখাম বাৰু, কিন্তু এতিয়া থুলমূলকৈ দেখালোঁ আৰু। আমি আকৌ আহি গ'লোঁ মন্দিৰত। মানে ইয়াত মন্দিৰ 4 ভাগ আছে। আমি শিৱ মন্দিৰত গ'লোঁ, এতিয়া আকৌ ইয়ালৈ আহিছোঁ। এইভাগ শিৱ আৰু গণপতি বাপ্পা মিক্স, মানে একেলগে আছে আৰু দেখাই আছোঁ। আমি এতিয়া সেৱা কৰি আহি গ'লোঁ। এখন হৈছে বসুন্ধৰী আই থান। ইয়াত 4টা মন্দিৰ আছে। মানে সেৱা কৰি আহিলোঁ। ইমান নেদেখালোঁ আৰু, যি গৰম লাগিছে আৰু মানুহো বহুত ভিৰ আছিলে, সেইকাৰণে জল্দি সেৱা কৰি আহি গ'লোঁ। ভাবিছোঁ আজি আইতাক আমাৰ ঘৰলৈ লৈ যাম, সেয়েহে গৈ আছোঁ আৰু। মই আমাৰ ঘৰলৈ আহিলোঁ, এতিয়া আকৌ যাওঁ আৰু আমাৰ ঘৰলৈ। এয়া আমি ঘৰ আহি কেতিয়াবাই পালোহি। অলপ ৰেষ্ট লৈ ল'লোঁ। তাৰপাছত এতিয়া মই কৰি আছোঁ প্ৰজেক্ট। সেই তাই মুখখন লুকুৱাই দিছে। তাৰপিছত আজি মাহঁত আহি আছে। তাৰপিছত দেখাম আৰু, এতিয়া প্ৰজেক্টটো কৰি লওঁ। মোৰ প্ৰজেক্ট কৰি হৈ গ'ল। এইফালে সামৰি আছে, মানুহজন শুই আছে। আৰু আপোনালোকক এটা বস্তু দেখাম হা। বস্তু মানে আমাক ভাল পোৱা মানুহ বহুত কম থাকে, হয় নাই? তো মোক ভাল পোৱা থকা এই ছোৱালীজনী দেখিছে, তাই লালতে পলালে। তাই মোক বহুত ভাল পায়। মই যেতিয়াই ঘৰলৈ আহোঁ, তাই একদম আহিবই, খবৰ খাতি ল'বলৈ। ভাল লাগে আৰু, বিনা স্বাৰ্থত ভাল পোৱা বুলি কয় যে, সেইটোৱে ভাল লাগে।
ব্যস্ত মাহঁত আহি পালেহি ময়ো ধূপ চাকি দি ব্ৰত ভাগি ল'লোঁ তাৰপিছত এতিয়া আমি চবেই বহি আছোঁ পূৰা লেকচাৰ এইফালে দেখিছে এইফালে আৰু এইফালে আছে এইফালে এইখন হৈছে মোৰ বিচনাখন বহুত দিনৰ মূৰত পাইছোঁ মোৰ বিচনাখন হে গাইছ যোৱাকালি ভিডিঅ'টো মই সামৰণি মাৰিব নহ'লে ইমান বেছি ভাগৰ লাগিলে আকৌ মাহঁতো আহিলে সেইকাৰণে মানে পূৰা হুলস্থুল পৰিৱেশ হৈ গ'ল মাহঁত আহিছে যদিও অলপ এতিয়া ভাল লাগিছে আৰু সেইকাৰণে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ।